কি খবৰ ৰাইজ? ডিচেম্বৰ মানে খানাৰ বতৰ। ৰাইজেতো পাৰ্টি আৰম্ভ কৰিছেই, সেইবাবে ৰাইজৰ লগত এসাঁজ খাই আহোঁ বুলি ব্ৰহ্মপুত্ৰ পাৰৰ এটা ঘাটলৈ বুলি আমি কেইটা ওলালোঁ। মৃণাল দা, দীপক দা, মৃণাল দা একেলগে আহিছে। আমাৰ দাদা আৰু দীপাংকৰ আৰু মই প্ৰণৱৰ লগত উঠি আহি আছোঁ। আমাৰ ওচৰতে মানে খুব ধুনীয়া এটা ঘাট আছে ব্ৰহ্মপুত্ৰ পাৰৰ, ঘূৰিয়া বুলি কয়। আমি তালৈকে বুলি ওলাইছোঁ গোটেইকেইটা। ভিডিঅ'টো চাই থাককচোন, কেনে পায় জনাব। খাবলৈ দোকানতে দীপক দাই মাংস বনাই ল'লে আৰু এয়া মই হাতত ব্ৰেড লৈ আহিছোঁ। ৰাস্তা পানী যথেষ্ট ভালেই বাৰু, কিন্তু বাৰিষা আহিলে এইফালেদি মানুহ আহিব নোৱাৰে আৰু গোটেইখন এখন পানী হৈ যায়। আৰু এয়া আহি আহি আমি ঘাটৰ ওচৰত পালোহি। আৰু এয়া দেখিছে সকলোৱে ইয়াত পাৰ্টি কৰা আৰম্ভ কৰিছেই। ইয়াত ডিচেম্বৰ আৰম্ভণিৰ কাৰণে ইয়াত পাৰ্টি কম আছে, কিন্তু লাহে লাহে ইয়াত দেখিব আৰু পাৰ্টি যথেষ্টখিনি ইয়াত মানুহ ভিৰ হ'ব। আমাৰ এইকেইটা আকৌ আগবাঢ়ি গৈ ক'ৰবাত পালেগৈ, আমিহে পিছ পৰিলোঁ। বাৰু ভাগ্যে ধূলি মাকতি খাই এয়া সিহঁতৰ ওচৰত পাইছোঁ। আৰু এয়া দীপাংকৰ আৰু এই আমাৰ খানা, আমাৰ কুকাৰত খানা বনাই অনা হৈছে। আমাৰ সকলো ৰেডি হৈ গ'ল আৰু এতিয়া মাত্ৰ আমাক এটা ধুনীয়া জেগা লাগে য'ত আমি গোটেইকেইটা বহি একেলগে খাব পাৰোঁ। গতিকে জেগা বিচাৰি আমি গোটেইকেইটা যাম, য'তে পাওঁ ত'তে বহিম। ৰ'ব এইখিনিতে এটা ঘটনা হৈ গ'ল। কৈ দে। আচ্ছা, মানে দীপাংকৰে ৰাস্তাত হেতাখন পেলাই থৈ আহিলে। হেতা নাপালে, খালী হাতেহে ঘূৰি আহিছে। ৰাইজ আমি আহি আছোঁ পিকনিক খাবলৈ ঝাৰুবনৰ মাজে মাজে, দেখিছে না ৰাইজ? গৈ আছোঁ আমি ৰাইজ পিকনিক খাবলৈ। এয়া ঝাৰুবনৰ মাজে মাজে আমি গোটেইকেইটা আহি আছোঁ, এটা ধুনীয়া পৰিৱেশ। বাৰু শেষত আমি আহি এটা জেগা চিলেক্ট কৰিছোঁহি আৰু আঁতৰতো পাহাৰ ধুনীয়াকৈ ওলাই আছে আৰু পাহাৰটোৰ পৰা আমি অলপ বহুত দূৰতে আছোঁ বাৰু। আৰু আমি এইখিনিতে খানাটো খাম বুলি ভাবিলোঁ আৰু ঝাৰুবনৰ তলতে আমি বহিছোঁ সকলো। আৰু আমাৰ গোটেইকেইটাই এয়া বহিছে খানাৰ কাৰণে। আৰু ময়ো যাওঁ সিহঁতৰ লগতে খাই দিওঁগৈ আৰু কেনেকে পৰিব আৰু দীপাংকৰে আমাৰ হেতাপাত এৰি থকাৰ কাৰণে দীপক দাই অৱস্থা হৈছে। ইয়াত দেখিছেনে কিমান ধুনীয়া মাংস। দীপক দাই মাংস বৰ ধুনীয়া বনায়। এয়া খালী কুকাৰ। দীপাংকৰটো পগলা হৈ আছে একেবাৰে খানা খাবলৈ। আৰু আমাৰ খোৱা পৰ্ব আৰম্ভ হৈ গৈছে ইতিমধ্যে আৰু সকলো খোৱাত লাগি গৈছোঁ। গতিকে খোৱা সময়ত ভিডিঅ'টো নকৰোঁ, গতিকে খাই মেলি আকৌ আৰম্ভ কৰিম। আমি খানা খাই থাকোঁতে গৰু এজনী আহি পেলাই ওলাইছে খানা খাবলৈ। সেইজনী তাইকো কিবা এটা খাবলৈ দি পেলাই আৰু তাইক আৰু খেদিহে দিছোঁ আৰু। যিহেতু এটা ধুনীয়া পৰিৱেশ, গতিকে আমি পৰিৱেশটো লেতেৰা কৰা নাই। গতিকে ধুনীয়াকৈ পৰিৱেশটো চাফ চিকুণ কৰি যিখিনি লেতেৰা হৈছিলে গোটেইখিনি পলিথিনত ভৰাই আৰু এতিয়া আমি গোটেইখিনি দুখনমান ফটো মাৰিম আৰু তাৰপিছত আমি ঘৰলৈ যামগৈ আৰু।